এটা মাত্ৰ আলিংগন, এটা মাত্ৰ সন্তুষ্টি, এটা মাত্ৰ হৃদয়ৰ বিষ। এই সকলোবোৰ এৰি জ্ঞানী হৈ পৰোঁ তেতিয়া যেতিয়া উচতি খাই পৰোঁ। কি ৰূপ, কি ব্যৱহাৰ, এই পৰিস্থিতি। কি ৰূপ, কি ব্যৱহাৰ, এই পৰিস্থিতিত। এই শিক্ষা না কিতাপৰ, না বিদ্যালয়ৰ, না বিশ্ববিদ্যালয়ৰ। এই শিক্ষা কেৱল জীৱন। দুখ তেতিয়া লাগিছিল যেতিয়া চকুৰ পৰা সপোনবোৰ সৰি পৰিছিল। দুখ তেতিয়াও লাগিছিল যেতিয়া চকুৰ আগত আশাবোৰ ভাঙি পেলোৱা হৈছিল। তোমাৰ ফালে চোৱা প্ৰতিটো চকুৱে মোক বিৰক্ত কৰিছিল। তোমাক নিজৰ বুলি গণ্য কৰা প্ৰতিজনে মোক আমনি কৰিছিল। যদিও প্ৰয়োজনীয় নাছিল, তথাপিও চকুলোবোৰ নষ্ট হৈছিল। মোৰ দৰে তোমাক কোনে দেখিব পাৰিছিল? মোৰ দৰে তোমাক কোনে মাতিছিল? মোৰ দৰে তোমাৰ নাম কোনে শুনিব পাৰিছিল? মোৰ দৰে তোমাক কোনে ভাল পাব পাৰিছিল? হয়, সময়ৰ সুযোগ ল'ব নোৱাৰিলোঁ, কিয়নো মই স্বাৰ্থপৰ হ'ব নোৱাৰিলোঁ নাই। কিন্তু তুমি কেনেকৈ স্বাৰ্থপৰ হ'ব পাৰিলা, সেইটোও ভাবিব নোৱাৰিলোঁ। সেয়ে ধন্যবাদ তোমাক এই শিক্ষা দিয়াৰ বাবে। ধন্যবাদ তোমাক এই জ্ঞান দিয়াৰ বাবে। ধন্যবাদ ভগৱান এই শিক্ষা, এই জ্ঞানৰ সুযোগ দিয়াৰ বাবে।